নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ মিনি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আঘোণ মাহ পৰিলেই যেতিয়া পথাৰত সোণালী ধানবোৰো ঘৰলৈ আনিবলৈ হ'ল, যিহেতু পকিছে ধানবোৰ গোটেই। এইটো সময়ত মানে বিশেষকৈ আঘোণ মাহত মনটো বহুত বেছি আনন্দৰে ভৰি থাকে, যিহেতু সোণালী শস্যবোৰ ঘৰলৈ নিয়া হ'ব, মানে লক্ষীক নিয়া হ'ব। ভাবকচোন কিমান ভাল লাগে। মোৰ মতেতো সেইসকলেহে আচল ধনী মানুহ, যিসকলে নিজে খেতি কৰা খাদ্য খাই আছে। আৰু ইয়াৰ ঘৰত নেমু বহুত বেছি ধুনীয়া লাগে নহয় জানো, এনেকৈ ঘৰত লাগি থাকিলে সেউজীয়া সেউজীয়া। আৰু ইয়াত টিকলি বিয়াত যাব ওলাইছে, কি কিউট লাগে তাইক, বা মৰম লাগি যায় বহুত বেছি, চাই থাকিব মন যায় তাইক। আৰু এখন বিয়া আছে, বিয়াখন খাই আহোগে বলক। আৰু বিয়াত দিছে দালি চব্জি আৰু ইয়াত ছাগলী মাংস, মোৰ যিটো বহুত বেছি ফেভাৰেট। আৰু ইয়াৰ কইনা মানে সৰু বিয়া হয় আৰু আজিকালিতো জানে সৰু বিয়াটো কিমান ধুনীয়াকৈ সজাই ডেক'ৰেশ্যন দিয়ে। তো ভিডিঅ'টো আজিলৈ বাই বাই, চাই থাকিব বুলি আশা কৰিলোঁ, বাই বাই।